Hello guys, welcome back to our channel Lisa to go. So please watch this video to the end and do not forget to subscribe my channel. So let's start the video. মই তৰাচিঙা বিহুৰ পৰা সকলোলৈকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই এইখিনি কৰিবলৈ পাইছো যদি বেলেগহেঁতেন তেতিয়া আজিও আমাৰ এই আপুৰুগীয়া বিহুখন আমাৰ হেৰাই থাকিলেহেঁতেন। তথাপিও আমাৰ হেৰাই গৈছিলে কেনেকে চোতালখাই আনিছিলে কয় তেওঁ বছৰ পাতিলে বছৰ প্ৰজন্ম পাতিলে, কিন্তু 1500 চনত 49 যেতিয়া শংকৰদেৱ জন্ম হ'ল তেখেতে বয়সত ভাৰতৰ বিভিন্ন মঠ মন্দিৰ দৰ্শন কৰি তেখেতে বুজিলে যে তেখেতে বৈষ্ণৱ ধৰ্ম বা হিন্দু ধৰ্মৰ কাৰণে তেওঁ চিন্তা কৰি তেওঁ অসমলৈ ঘূৰি আহিলে। কিন্তু তেতিয়ালৈকে মানুহবিলাকে হাতীৰে পূজা আৰু বিহু পতা পাতিলে। তেওঁ চিন্তা কৰিলে কিন্তু তেওঁলোকে এটা তেতিয়া আছিলে হাতী ৰক্ষা কৰিবলৈ এখন চালিমনে লৈছে পাহাৰে। আমি যদি গাঁৱত এটা ঘৰ সাজি সমস্ত বস্তু উঠাই লৈ যাওঁ নিশ্চয় মানুহবিলাকে ভাবি এনেধৰণে কেতিয়া বুলি কৰিব নালাগে গাঁৱতে কৰিব। শেষৰফালে তেওঁ ভবাটোতে কাম হ'ল আৰু আজি এই সাংস্কৃতিক উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। মানুহৰ মনত যেতিয়া আনন্দ লাগে তেতিয়া আমি নাচি বাগি নামে শুনে যি নানা শৰীৰ অংগী ভংগী কৰি পিনি আনন্দ প্ৰকাশ কৰোঁ। এই আনন্দ প্ৰকাশ কৰা এই কাৰ্যটোকে ভিতৰতে বিহু বুলি কয়। এই আমি আকৌ মৃতক কৈছোঁ দেওডেঙা মানুহ, গতিকে বিহুটো আমাৰ ডাঙৰীয়া আছে, সেই ডাঙৰীয়াজনকে বিহু ডাঙৰীয়া বুলি কয়। তাত সেইটোকে ফি হুং বুলি কয়। ফি হুংটোৱে ফি হু হয়, বিহু হয়, বিহু হয়। গমলানে? বিহু মানে হৈছে প্ৰকৃততে আমি অসমীয়া মানুহে আনন্দ প্ৰকাশ কৰা মাধ্যম। এতিয়া আমাৰ ৰং লাগিলে মতন বিহু গাহে আমাৰ মানে ফূৰ্তি কৰে। বন্ধু বান্ধৱ ল'ৰা ছোৱালীয়ে চবে চবৰ লগত ৰং লাগিলে আমাৰ বিহু গাই আনন্দ প্ৰকাশ কৰোঁ। সেই আনন্দটো জান দিয়া ডাঙৰ এজন বিহু ডাঙৰীয়া, সেই বিহু ডাঙৰীয়াজনকে আদৰি অনা এইটো অনুষ্ঠান। পুৰণি দিনৰ নীতি নিয়ম এনেকৈ আদৰি আনিছিলে থাপনা পাতি থান সেৱা কৰিবলৈ। প্ৰকৃততে থান সেৱা বুলি কয়, থান সেৱা কৰিব। এই বিহু ডাঙৰীয়া আশীৰ্বাদ আমাৰ লাগে, তেতিয়া আমি বছৰটো ভালে কুশলে মিলি ৰং আনন্দে থাকিব পাৰিম। সেইকাৰণে আগতে আমাৰ মানুহে বিহু ডাঙৰীয়াক আনি থাপনা পাতি তাতে থান সেৱা কৰিছিলে আৰু তেওঁ আশীৰ্বাদ লৈছিলে। গতিকে ইয়াত 4টা খুঁটিত থাপনাখনত তৰা গছ লাগে। গতিকে সেই তৰা গছ আনিবলৈ যাওঁতে ঢুলীয়া ঢগৰীয়া ফূৰ্তিত যায় আহে। সেইকাৰণে এই অনুষ্ঠানটোক তৰাচিঙা বিহুৰ নাম দিলে। সেই তৰাচিঙা বিহু 4 আৰম্ভ হয়, আকৌ এইপিনে বহাগৰ 7 তাৰিখত মানে শেষ হয়গৈ। বহাগৰ বিহুলৈ বুলি ঢোলে গুমাই চতৰ 4 দিনৰ পৰা মৰিনে বুকুতে কিহে গুমাই
গাভৰু হ'বই পৰা এক বহাগৰ পৰা এই থাপনাৰ পৰা ঘৰে ঘৰে বিহু গাই আশীৰ্বাদ দিছিল। সেইখিনি আমাৰ হুঁচৰি হ'ল। হুঁচৰি গাবলৈ যোৱাৰ পাছত ছোৱালীখিনি এই থাপনাতে হুঁচৰি গাই থাকিলে। সেইখিনি আবেলি 7 বহাগলৈ 1 বহাগ 7 বহাগলৈ সেইখিনি আমাৰ জেং বিহু হ'ল। 7 দিন বিহু গাই 7 বিহু হ'ল। 7 দিন বিহু গাওঁতে 7 বিহু 7 দিন বিহু গাই বিহু উৰুৱাল। সেয়া হ'ল বিহু উৰুৱা। অৰ্থাৎ এই বিহু ডাঙৰ এটা বিদায় দিয়া অনুষ্ঠানটো হ'ল বিহু উৰুৱা। আদৰি অনাটো হ'ল পৰা যায়। আমাৰ মাইকী ভণ্টিসকল ৰখি আছে, তেওঁলোকে চাগে টাই নৃত্য প্ৰদৰ্শন কৰিব। গতিকে মই তেওঁলোক ইয়াৰ পাছতেই মৰাণৰ শিল্পীসকলে সাংস্কৃতিক সন্ধিয়া আয়োজন কৰে।